নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই সাহিত্য আৰু সংস্কৃতিৰ পৰা কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। প্ৰথমটো প্ৰশ্ন হৈছে অসমৰ সাহিত্যৰ ৰথী কোন? উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। ২ নম্বৰ প্ৰশ্নটোত কৈছে অসমৰ উপন্যাস সম্ৰাট কোন? উত্তৰটো হ'ব ৰজনীকান্ত বৰদলৈ। ৩ নম্বৰ প্ৰশ্নটোত কৈছে জ্ঞানপীঠ বঁটা পোৱা দ্বিতীয়গৰাকী সাহিত্যিকৰ নাম কি? উত্তৰটো হ'ব ডক্টৰ মামণি ৰয়ছম গোস্বামী। ৪ নম্বৰ প্ৰশ্নটোত কৈছে বিহগী কবি বুলিলে কোন অসমীয়া কবিক জনা যায়? উত্তৰটো হ'ব ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। ৫ নম্বৰ প্ৰশ্নটোত কৈছে অসমীয়া ৰোমেণ্টিক সাহিত্যৰ গুৰি ধৰোঁতা কোন? উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। ৬ নম্বৰ প্ৰশ্নটোত কৈছে শংকৰদেৱ কোন যুগৰ কবি? শংকৰদেৱ কোন যুগৰ কবি? উত্তৰটো হ'ব বৈষ্ণৱ যুগৰ কবি। ৭ নম্বৰ প্ৰশ্নটোত কৈছে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত হৈছিল? উত্তৰটো হ'ব নগাঁও জিলাৰ বৰদোৱাত। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল নগাঁও জিলাৰ বৰদোৱাত। ৮ নম্বৰ প্ৰশ্নটোত কৈছে কোনজন অসমীয়াক কলাগুৰু বোলা হয়? উত্তৰটো হ'ব বিষ্ণুপ্ৰসাদ ৰাভাক। ৯ নম্বৰ প্ৰশ্নটোত কৈছে ভূপেন হাজৰিকাক কিমান চনত অসম ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল? উত্তৰটো হ'ব ২০০৯ চনত। ১০ নম্বৰ প্ৰশ্নটোত কৈছে অসমত স্থাপিত প্ৰথম কলেজখনৰ নাম কি আছিল? উত্তৰটো হ'ব কটন কলেজ। অসমত স্থাপিত হোৱা প্ৰথম কলেজখনৰ নাম হৈছে কটন কলেজ। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।